স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল মনি ব্লগলৈ। আজি আপোনালোকৰ ওচৰত মই পুনৰ জমেটো আৰ্নিঙৰ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব। বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ, মানে অলপ প্ৰব্লেম হৈ থাকে মাজে মাজে, সেইকাৰণে ভিডিঅ' দিব নোৱাৰোঁ মই। আৰু মোবাইলটো বাহিৰত ওলাব ভয় লাগে। বৰ্তমান গুৱাহাটীত বহুত চোৰৰ উৎপাত হৈছে, সেইকাৰণে মই মাজে মাজে ভিডিঅ' দিব চেষ্টা কৰিম। মোবাইলটো চুৰ হৈ গ'লে প্ৰব্লেম আৰু বেছি প্ৰব্লেম হ'ব, সেইকাৰণে মানে ভিডিঅ' বহুত দিনৰ মূৰত দিলোঁ আজি। চুৰৰ কাৰণে ভয় লাগে মোবাইল ওলাব বাহিৰত। বৰ্তমান জমেট'ত মানে এই 31 তাৰিখৰ পৰা এটা অফাৰ চলি আছে আমাৰ ৰাইডাৰৰ কাৰণে, যিটো অফাৰ মানে গিগছ কমপ্লিট 30টা গিগ কমপ্লিট কৰিলে 900 টকা এক্সট্ৰা দিব, আৰু 24টা গিগ কমপ্লিট কৰিলে 600 টকা এক্সট্ৰা, আৰু 18টা কমপ্লিট কৰিলে মানে 300 টকা এক্সট্ৰা দিব। গতিকে এই এক্সট্ৰা পইচাটো পোৱাৰ কাৰণে গিগ কমপ্লিট কৰিব লাগিব। মোৰ বাৰু 30টা নহয়, 24টা আজি যেনেকৈ নহওক হ'ব ৰবিবাৰৰ দিনটো। গতিকে এই এক্সট্ৰা পইচাটো পোৱাৰ কাৰণে এইকেইদিন সম্পূৰ্ণ 6 দিন ভালকৈ ডিউটি কৰি আছোঁ। গতিকে আজি সপ্তাহৰ শেষৰ ৰবিবাৰৰ ভিডিঅ'টো মই বনালোঁ, আজি ব্লগ এটা। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ভাল লাগিলে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। তো পলম নকৰি অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ডিউটি অন কৰিছোঁ 11টা বজাত, বৰ্তমান অৰ্ডাৰ লগা নাই, আৰু ৰাতি 10টা বজালৈকে মোৰ বুকিং আছে গিগছ বুলি ক'লে আপোনালোকে বুজি নাপাব চাগে। মই গিগছৰ বিষয়ে পিছত বেলেগ ভিডিঅ' এটা বনাম। এটা লাগিল 12টা বজাত ইয়াতে ৰাজগড়ত প্ৰথম অৰ্ডাৰটো, আৰু 2 কিলোমিটাৰ ডিষ্টেঞ্চত অৰ্ডাৰটো ডেলিভাৰী দিব লাগে। মোক দিছে 31 পইচাটো। তো এতিয়া অৰ্ডাৰটো ৰেডি হোৱা নাই, ৰেডি হ'লে পিক আপ কৰি দিব যাম ডেলিভাৰী লোকেশ্যন। অৰ্ডাৰটো ৰেডি হ'ল আৰু মই অৰ্ডাৰটো পিক আপ কৰিব যাই আছোঁ ৰেষ্টুৰেণ্টত। (4103) মই অৰ্ডাৰটো পিক আপ কৰিলোঁ। এতিয়া মই গীতানগৰত যাম কাষ্টমাৰ লোকেশ্যনত। কাষ্টমাৰ লোকেশ্যন আহি পালোঁ। এতিয়া অৰ্ডাৰটো মই ডেলিভাৰী দিম কাষ্টমাৰক। শেষলৈকে চাই থাকিব আৰু ক'ত ক'ত অৰ্ডাৰ লাগে। অৰ্ডাৰটো দি দিলোঁ, এতিয়া বেলেগৰ অৰ্ডাৰ লাগিব, গতিকে তালৈকে যাওঁ মই। মোক কাষ্টমাৰজনে 20 টকা টিপ দিলে, তো কাষ্টমাৰজনক থেংক ইউ জনালোঁ, আৰু এতিয়া যাওঁ মই। মোৰ 3 নম্বৰ অৰ্ডাৰ লাগছে ইয়াতে কমাৰ্চ কলেজৰ কাষত এইখন ৰেষ্টুৰেণ্টত, আৰু মই যাব লাগে নুনমাটিত। মোক দিছে 35 টকা, সেইটো ল'লোঁ। এতিয়া কাষ্টমাৰ লোকেশ্যনত যাওঁ মই। কাষ্টমাৰ লোকেশ্যন পাহাৰৰ ওপৰত হয়, মই সেইকাৰণে খোজকাঢ়ি আহিছোঁ। এই কাষ্টমাৰ লোকেশ্যন পালোঁ, এতিয়া অৰ্ডাৰটো ডেলিভাৰী কৰিম। কাষ্টমাৰক অৰ্ডাৰটো দি দিলোঁ মই। এতিয়া ইয়াৰ পৰা যাওঁ চানমাৰিলৈকে যাওঁ, মাজতে যদি অৰ্ডাৰ নালাগে গৈ থাকোঁ। পাহাৰৰ ওপৰত অৰ্ডাৰ লাগিলে বহুত কষ্ট হয়, মানে চাইকেলখন টানি উঠাব লাগে ওপৰত। তথাপিও উপায় নাই, তলত থ'লে আৰু চুৰে লৈ যাব পাৰে, সেইকাৰণে ওপৰতে চাইকেলখন লৈ আহোঁ মই। আৰু অলপ কষ্ট হয়, তথাপিও ওপৰলৈ আহোঁ আৰু খোজকাঢ়ি। মই যাই আছোঁ খ্ৰীষ্টান বস্তি, তাতে মোৰ 6 নম্বৰ অৰ্ডাৰটো লাগছে। বস্তিত KFCত অৰ্ডাৰ লাগিছে, গতিকে মই নিব আহিছোঁ অৰ্ডাৰটো। এখন KFC ৰেষ্টুৰেণ্ট, মই অৰ্ডাৰটো পিক আপ কৰিব আহিছোঁ ইয়াতে।
অৰ্ডাৰটো মই পিক আপ কৰিলোঁ। এতিয়া মই 2 কিলোমিটাৰ ডিষ্টেঞ্চত যাব লাগে অৰ্ডাৰটো দিবা। তো যাই আছোঁ, মই চাই থাকিব। মই কাষ্টমাৰ লোকেশ্যন আহি পাইছোঁ আৰু এতিয়া কাষ্টমাৰক অৰ্ডাৰটো মই ডেলিভাৰী দিম। ওপৰত যাই আছোঁ বিল্ডিঙত। মই অৰ্ডাৰটো দিলোঁ, এতিয়া আকৌ বেলেগত যাওঁ, চাই থাকিব। মই এতিয়া ডিউটি অলপ বন্ধ কৰি থৈ দিছোঁ। মানে 5টাৰ পৰা 6টালৈকে মোৰ অলপ ৰেষ্ট টাইম, সেইকাৰণে ডিউটিটো অফ কৰি থৈ দিছোঁ। আৰু এতিয়া 6টা বজাৰ পাছত মই ডিউটি আকৌ অন কৰিম। সেইকাৰণে অলপ টাইম ৰেষ্ট লৈ লওঁ, তাৰপিছত আকৌ ডিউটি অন কৰিম। মই ডিউটি অন কৰাৰ পাছত মোৰ অৰ্ডাৰ এটা দিলোঁ। এইটো অৰ্ডাৰত 50 টকা দিছিলে। আকৌ এটা অৰ্ডাৰ লাগিছে KFC জু তিনিআলি। তো সেইটো অৰ্ডাৰ মই পিক আপ কৰিব যাওঁ এতিয়া। KFC আহি পালোঁ মই ৰেষ্টুৰেণ্ট। আৰু এতিয়া অৰ্ডাৰটো পিক আপ কৰোঁ। অৰ্ডাৰটো পিক আপ কৰিলোঁ মই, এতিয়া কাষ্টমাৰ লোকেশ্যন যাওঁ। মই নাৰিকলবাৰী আহি পাইছোঁ আৰু অলপ আগত এইফালে আবাহন থিয়েটাৰ চলি আছে গুৱাহাটী গীতানগৰত। মই এইফালে যাওঁ। মই কাষ্টমাৰক লোকেশ্যন আহি পালোঁ আৰু কাষ্টমাৰক অৰ্ডাৰটো দি দিলোঁ। এতিয়া ইয়াৰ পৰা যাওঁ মই। আকৌ মোৰ জু ৰোডৰ KFC ৰেষ্টুৰেণ্টৰ অৰ্ডাৰ লাগছে। এইটো লাষ্ট অৰ্ডাৰ মোৰ 4.5 কিলোমিটাৰ দিছে, 60 টকা। গতিকে মই KFC আহিছোঁ, অৰ্ডাৰটো পিক আপ কৰোঁ। মোৰ অলপ টাইম লাগিব, মানে অৰ্ডাৰটো ৰেডি হোৱা নাই আৰু অলপ টাইম বহিব দিছে। গতিকে ৰেডি হ'লে দিব মোক অৰ্ডাৰটো। এইট 541 KFCটো নাই ইয়াৰ লগত। অৰ্ডাৰটো ল'লোঁ মই। এতিয়া যাম মই বামুণী মৈদাম, তাতে অৰ্ডাৰটো দিব লাগে। তো লাষ্ট অৰ্ডাৰ এইটো এখন। গুৱাহাটী চানমাৰীৰ ব্ৰিজৰ কাষৰ ফিল্ডখনত বাণিজ্য মেলা চলি আছে। এয়া যদি আপোনালোকে আহিব বিচাৰে ইয়াত চাব পাৰে। 6 তাৰিখৰ পৰা আৰম্ভ হৈছে নৱেম্বৰৰ 21 তাৰিখলৈকে। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব, যাতে মোৰ আহিব লগা নতুন নতুন ভিডিঅ' আপোনালোকে আগতীয়াকৈ পাই যায়। ঐ বিমল দা, ক'ৰ পৰা আহিলে আপুনি? অঁ, এয়া আমাৰ বিমল দা, আমি লগ পালোঁ ইয়াতে। মোৰ লাষ্ট অৰ্ডাৰ দিব আহোঁতে এখেতেও এইফালে গৈছিলে, গতিকে আমি দুয়োজনে একেলগে লগ হ'লোঁ। এখেতেও চাইকেলেৰে মাৰে অৰ্ডাৰ আৰু ময়ো মাৰোঁ, মাজে মাজে লগ পাই থাকোঁ। ৰাতি 12টালৈকে মাৰে এখেতে, মানে পূৰা একদম গোটেই দিনটো মাৰি থাকে। গতিকে এখেতকো মানে ছাপোৰ্ট কৰিব, এখেতেও বহুত কষ্ট কৰে আৰু এনেকৈ চলি আছে। মানে আপোনাৰ ঘৰটো ক'ত আছিল? কাৰ্বি আংলং। কাৰ্বি আংলঙত ঘৰ এখেতৰ। গতিকে আমি এনেকৈ লগালগি হৈ থাকোঁ চাইকেলেৰে। আমি একেলগে চুইগিও আগতে কৰিছিলোঁ, এতিয়া জমেটোও কৰি আছোঁ। ঠিক আছে তেনেহ'লে যাব আপুনি, মই যাওঁ ইয়াতে অৰ্ডাৰ দিম। এইটো অৰ্ডাৰ মই ইয়াতে এইটো এপাৰ্টমেণ্টত দিলোঁ আৰু মই এতিয়া ডিউটি অফ হ'ল। এতিয়া মই মোৰ ইফালে যাব লাগে ৰুমত, পাহাৰৰ ওপৰত। গতিকে ইণ্ডাষ্ট্ৰিয়েল এৰিয়াৰ ভিতৰত এতিয়া মই ৰুমত যাওঁ। গতিকে আপোনালোকে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। গতিকে মই মোৰ কিমানখিনি আৰ্নিং হ'ল এইটো সপ্তাহত আজি গোটেইখিনি স্ক্ৰীন ৰেকৰ্ড কৰি ভিডিঅ'টো দি দিছোঁ, চাই ল'ব। গতিকে গুড নাইট, আজিলৈ বিদায়। মোৰ অৰ্ডাৰ হৈছে 16টা আৰু ডিউটি টাইম 9 ঘণ্টা। অৰ্ডাৰ আৰ্নিং হৈছে 499 টকা।
আৰু কাষ্টমাৰ টিপ 20 টকা আৰু মানে সপ্তাহটোত যিটো এক্সট্ৰা মানে উইকলি অফাৰ আছিল সেইটো 600 টকা পাই গৈছোঁ মই। এতিয়া টোটেল আজি আৰ্নিং হৈছে 1111 টকা। মোৰ সপ্তাহত অৰ্ডাৰ মাৰিছোঁ মই 89টা অৰ্ডাৰ মাৰিছোঁ আৰু টোটেল সপ্তাহৰ আৰ্নিং হৈছে 3562 টকা।